কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় আপোনালোকৰ ভালেই। তো ৰঙালী বিহুৰ সকলোকে হিয়া পৰা শুভেচ্ছা জনাই আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজি যাম আমি বিহু নাচিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি তিনিজনী নাচনী নাচিবলৈ ৰেডি হৈছোঁ। তো তিনিজনীকে আপোনালোকে কেনেকুৱা দেখিছে কমেণ্টত জনাব দেই। এতিয়া বলক আটাইকেইজনী ওলাইছে নে নাই আমি চাই আহোঁ। এইকেইজনী আমাৰ ৰেডি নাচিব যাব ৰেডি হৈ গ'ল। আৰু এইজনী আমাৰ শৰাই লৈ আছে। এয়া ৰেডি কৰিলোঁ আৰু এতিয়া বিহু নাচিবলৈ যাওঁ। চাওক এনে কি ধুনীয়াকৈ নাচি আছে। ৰ'ব ৰ'ব আমাৰ মাহীকো দেখাওক একবাৰ। সেই চাওক কেনেকুৱা দেখা হৈছে। কমেণ্ট কৰি জনাব দেই। আজি বিহুৰ ড্ৰেছত ওলাইছোঁ। কেনেকুৱা লাগিছে প্ৰিয় সাজ আমাৰ এইযোৰে। কেনেকুৱা লাগিছে হ'ব চাই দেখক শৰাই লৈ আছোঁ। বলক ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। ইহঁতে কি ধুনীয়াকৈ পোষ্ট দিছে দেখিছেনে? মানে ফটো মাৰি দিব লাগে। মই তো ফটো মাৰি আছোঁ ৰ'ব ইহঁতক। এইয়া আমি ৰাস্তাত ৰৈ আছোঁ দেই। বাকী আমাৰ পেহীহঁতো যাব। তো সিহঁতৰ ওলা হোৱাই নাই। এয়া আমি সিহঁতৰ ঘৰ আহিয়ে পালোঁ। এতিয়ালৈ ওলা হোৱা নাই। এয়া কণমানে কেইজনী ওলোৱা হৈছে। এয়া আমি ফাইনেলি বিচাৰি পালোঁ বগেনভেলিয়া। আগতে আমি মানে এই ফুলবিধক আমি কাগজ ফুল বুলিহে কৈছিলোঁ। আৰু যেতিয়া আশ্চৰ্যদাৰ মানে গানটো ওলালে তেতিয়াহে আচল নামটো গম পাইছোঁ বগেনভেলিয়া বুলি। আপোনালোকেও আগতে কাগজ ফুল বুলিয়ে জানিছিলনে? আমাৰ সৰু নাচনীজনীয়ে মানে বগেনভেলিয়া ফুল ছিঙি আছে। তাই হেনো খোপাত মাৰি দিব মোক। তো বলকচোন এয়া আমাৰ খোপাত লগাই দিছে মানে তাইক। তো দেখিবলৈ ধুনীয়াইতো লাগিছে ন? মানে মৰম লগা নাচনী দুজনী কি কৰি আছে মানে সিহঁতৰ মানে ইমান কথা মানে কথাই চেচ নহয়। যেতিয়াই লগ পাই মানে কথাই পাতি থাকে। এয়া আপোনালোকক খাই দিছে দেই। এই ফুলো দেখুৱাই দিছে। সিহঁতকো মৰম দিব আপোনালোকে। এয়া আমি গৈ আছোঁ বিহু নাচিব। খোজকাঢ়ি গৈ আছোঁ। বলক এতিয়া মন্দিৰটোৰ কাষত মানে কেইজনী নাচটো আপোনালোকে কেনেই পালে? আৰু আমি চুনু আৰু মই মানে ভাগিনীজনী আৰু মই গান গাইছোঁ দেই। আৰু মানে আমি দুজনীয়ে মানে বিশেষকৈ গান গাবই গৈছোঁ। বাকীকেইজনী মানে ভালদৰে নাজানে। তো আমি দুজনীয়ে মানে সেইটো মানে পাছফালে আমাৰ আইজনীটো। তো বলক আমিও মাজে মাজে নাচিম দিয়ক। ইহঁতক বেছি কষ্ট দিয়া নাই। মানে মাজে মাজে আমিও নাচি আছোঁ আৰু মাজে মাজে ইহঁতকো নাচিব দি আছোঁ। মানে আমাৰ এজনীৰ মানে পিয়া লাগিছে। মানে কিবা বোলে খাবৰ মন গৈছে। সেয়ে লাইক দোকানত লৈ আহিলোঁ। এতিয়া মানে ঘৰৰ ফালে গৈ আছোঁ। আৰু আমি মানে আমাৰ গাঁৱৰ ফালে অকণমান নাচিম আৰু তাৰপিছত সোনকালে ঘৰত যাম। আৰু বলক আমি ভিডিঅ'টো কণ্টিনিউ কৰোঁ। তাই চেণ্ডেল পিন্ধি আছে দেখিছেনে? বলক সিহঁতে মানে আগে আগে গৈ আছে। আমি দোকানত সোমালোঁ ন, সেইকাৰণে দেৰিয়ে হৈ গ'ল। বলক এতিয়া তুমি খোৱা আগতে তুমি খোৱা। তোমাৰ পেলাকছিনে বলা বলা আমি যাই থাকোঁ। আমি ঘৰত যাই কিন্তু খোপাটো চাকে আজি গাইছ। খোপা যি ফুল পাইছোঁ তাকে দিছোঁ টকাত। বলক এতিয়া আমি ঘৰত যাই আছোঁ। ঘৰত যাই কিনে দেখাম বলক।
নহ'ব দে বাছা এতিয়া মানে আমি আহি পালোঁ এতিয়া মানে পইচা গুনি আছে আমাৰ ঘৰত তাতে কেইজনী আছোঁ তো পইচাখিনি হিচাপ কৰি আছে সিহঁতে আমাৰ কুকু ছাগলী দুয়োকে দেখাই দিছোঁ দিয়ক আজি মানে আমাৰ লাও পাল্লা বনাইছে বিহু স্পেচিয়েল পিঠা তো আপোনালোকক দেখুৱাই দিলোঁ মোৰ কিন্তু বহুত প্ৰিয় দেই এইটো পিঠা বহুত ভাল পাওঁ এইটো বুলি নহয় মই পিঠা বোলা বস্তুটোৱে মানে বহুত ভাল পাওঁ তো চাই কিনে পালে যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব টাটা বাই বাই